নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো মই প্ৰথম যিখন ভিডিঅ' দিছিলো সেইখন ভিডিঅ'ত বহুত ধৰণৰ কমেন্ট কৰিছে বহুত কথা জানিব খুজিছে কিছুমানে সিলেবাসৰ কথা জানিব খুজিছে কিছুমানে বয়সৰ সময়সীমাৰ কথা জানিব খুজিছে গতিকে আজি হেতুৰ ওপৰত মই এখন ভিডিঅ' প্ৰস্তুত কৰিছো তো পোনপ্ৰথমে মই কিছুমান কথা যিসকলে আগন্তুক গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সেইসকলক উদ্দেশ্য কৰি কিছুমান কথা মই ক'ব খুজো যেনেকৈ বিশেষকৈ আমাৰ নতুন এক্সপেৰিয়েন্স সকল যিসকলে নতুনকৈ তৈয়াৰ প্ৰিপাৰেচনত লাগিছে তো বহুত ধৰণৰ কথা মনলৈ আহে বা আমাৰ যিবোৰ গাঁও ঠাইৰ মানুহে সাধাৰণতে কিছুমান মিষ্টেক কৰে যাৰ কাৰণে চাকৰি পোৱাটো তেওঁলোকৰ কাৰণে কঠিন হৈ যায় তো সেইটো বিষয় মই অলপ ক'ব খুজো সব আমাৰ গাঁৱৰ ঠাইৰ যিসমূহ মানুহ গাঁৱলীয়া যিখিনি মানুহ সেইখিনি মানুহৰ এনে ধৰণৰ এটা ধাৰণা থাকে যে ল'ৰাজন বহুত পঢ়া শুনা কৰিলে BSc কৰিলে BA কৰিলে মাষ্টাৰ্ছ কৰিলে কিন্তু চাকৰি কিয় এটা নাপালে তেনে ধৰণৰ কথা এটা আহি পৰে বা গাঁৱৰ মানুহে ভাবে কিন্তু আসলতে আমি যদি চাকৰি দৃষ্টিভংগীৰে চাওঁ তেনেহলে চাকৰি লোৱাটো এটা সম্পূৰ্ণ বেলেগ প্ৰসেস হয় আপুনি যিমানে পঢ়া শুনা নকৰক আপুনি কলেজীয়া শিক্ষা যিমানে নলক কিয় কাৰণ সেইবোৰ এটা সময়ত একমাত্ৰ সাৰ্টিফিকেটৰ কাৰণে পঢ়া যেনে হৈ যায় চাকৰিৰ ক্ষেত্ৰত যদি আমি চাওঁ কলেজীয়া পঢ়া শুনা যিখিনি কৰো আমি সেইসমূহ একমাত্ৰ সাৰ্টিফিকেট লাভ কৰিবলৈ কৰা হয় কিন্তু যিসমূহ আমি সৰকাৰি চাকৰিৰ ক্ষেত্ৰত যেতিয়া আমি ইন্টাৰভিউ দিবলৈ যাওঁ এক্সাম দিবলৈ যাওঁ তেতিয়া আমি দেখো কি কলেজীয়া সময়ত আমি পঢ়া শুনাৰ বস্তুবোৰ একেবাৰে আমাক হেল্প নকৰে আমি চাকৰিৰ কাৰণে সম্পূৰ্ণকৈ এক্সট্ৰা এটা পঢ়িবলগীয়া হয় আৰু সেইটো আৰম্ভণিৰ পৰা আকৌ ষ্টাৰ্ট কৰিবলগীয়া হয় সাধাৰণতে আমি কওঁ যে ক্লাছ 6ৰ সোশ্যাল সায়েন্স বুক 6ৰ পৰা সাধাৰণতে আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব লগা হয় চাকৰিৰ পাৰ্সপেক্টিভৰ কাৰণে পঢ়িবলৈ চাকৰি লাভ কৰিবলৈ হলে তো আপোনালোকে কেতিয়াও নাভাবিব যে আপোনালোকে গ্ৰেজুৱেচন কৰিলে মাষ্টাৰ্ছ কৰিলে চাকৰি এটা সহজতে লাভ কৰিব কেতিয়াও লাভ কৰিব নোৱাৰে আপোনাৰ গ্ৰেজুৱেচনত কিমান ভাল পাৰ্সেন্টেজ ললে আপুনি হাই সেকেন্ডাৰীত কিমান ভাল পাৰ্সেন্টেজ ললে মেট্ৰিকত কিমান ভাল পাৰ্সেন্টেজ ললে খেমখমু একো মেটাৰ নকৰে আপুনি চাকৰি পোৱাত মেটাৰ কৰে যে আপুনি চাকৰিৰ কাৰণে কিমান পঢ়িছে কিমান ৰিভিজন কৰিছে কিমান ডিটেইলত পঢ়িছে সেইটোহে আপোনালোকৰ কাৰণে মেটাৰ কৰিব আপোনালোকে চাকৰি লাভ কৰিব নাই এই বছৰতে আমি সাধাৰণতে দেখা পাইছো আমাৰ যিসমূহ লগৰ আছে যিখিনিয়ে পঢ়া শুনা কৰিছিলে চাকৰি পাইছে প্ৰায়বোৰ লগৰে আমাৰ কমেও 2-3খনকৈ চাকৰি পাইছে কোনবাই 3টাত পাইছে কোনবাই 2টাত পাইছে কোনবাই 8টাতকৈ বেছিত পাইছে তো সেইসমূহ কিয় হৈ আছে বহুত ল'ৰা ছোৱালী আছে যিসমূহ এটা চাকৰি যিকেইজন ল'ৰা ছোৱালী এটা চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই বহুত কঠিন যেন অনুভৱ হৈ আছে কিন্তু যিসমূহে লাভ কৰিছে 3টা চাকৰি লাভ কৰিছে 4টা চাকৰি লাভ কৰিছে তেওঁলোক এটা কনফিউজন পৰি আছে আসলতে কোনটো চাকৰি কৰিব কোনটো তেওঁলোকৰ কাৰণে বেটাৰ হ'ব তো ইয়াৰ পৰা এটাই কথা আমি গম পাব পাৰো যিসকলে প্ৰিপাৰেচন কৰিছে ভালকে প্ৰস্তুতি কৰিছে সেইসকলে জোৰ দিছে তাতে পাইছে 3টা 4টা চাকৰিৰ এক্সাম দিছে 3টা 4টাটো নাম আহিছে তেওঁলোকৰ আৰু যিসকলে ভালকৈ প্ৰিপাৰেচন কৰা নাই তেওঁলোকৰ এটাটো নাম অহা নাই গতিকে ভালকে প্ৰিপাৰেচন কৰক ভালকে কষ্ট কৰক চাকৰি সবে পাব এইটো একো ডাঙৰ কথা নহয় আজিৰ দিনৰ চাকৰি এটা পোৱাটো কিন্তু ডাঙৰ কথা হৈ যায় যদি আপোনাৰ প্ৰিপাৰেচনত যদি আপুনি ভালকে নকৰে ভালকে নালাগে সিলেবাসবোৰ কভাৰ নকৰে তেতিয়া সমস্যা হৈ যায় তো আৰু কিছুমান কথা আছিলে কোনোবা এজন ভাইটিয়ে হওক বা দাদা হ'ব পাৰে তেখেতে কমেন্ট কৰিছিলে যে এসআই পৰীক্ষাৰ কাৰণে বয়সৰ সময়সীমাটো কিমান জনাব বুলি তো এসআই পৰীক্ষাৰ কাৰণে আগত 24 বছৰ দিয়া হৈছিলে আনৰিজাৰ্ভ কেটেগৰীক যোৱা বছৰ 25 কৰিছে 25 বছৰ যিসকল আনৰিজাৰ্ভ জেনাৰেল কেটেগৰীত পৰে তেওঁলোকৰ কাৰণে 25 ইয়াৰ্স আৰু OBC সকল +3 কৰি লওক 25ৰ লগত 3 কৰিলে আপোনাৰ আহিব 28 আৰু ST SC সকলক +5 কৰি লওক 25ৰ লগত আকৌ +5 30 বছৰ বয়সলৈকে আপোনালোকে দিব পাৰিব এসআই পৰীক্ষা তাৰ পিছত সিলেবাসৰ কথা বহুতে সুধি আছিল যে সিলেবাস কি পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব তো মই জনাম ডিটেইলছৰ সিলেবাসটো আপোনালোকক যে চাওক এসআই বুলি নহয় এসআই হওক বা কনস্টেবল হওক বা এডিআৰই হওক এই যিসমূহ এক্সাম আছে অসম চৰকাৰৰ তাত সিলেবাস প্ৰায় একে
সিলেবাস বেলেগ বুলিবলৈ নাথাকে, সব একে সিলেবাস। আপুনি মই লিখি লৈছোঁ যাতে কিবা এটা থাকি নাযাওক বুলি। তো থুলমূলকৈ মই আজি সিলেবাসৰ বিষয়ে জনাই দিম। চাওক, কোৱান্টছ বহুত ইম্পৰ্টেণ্ট হয়, মেথমেটিক্স লাগিবই। আৰু আটাইতকৈ নম্বৰ যদি আপুনি আনিব পাৰে মেথমেটিক্সত পাৰিব, তাৰপিছত ৰিজনিঙত পাৰিব। এই দুটাত প্ৰায় মিষ্টেক নাযায়। নম্বৰ যিখিনি আপুনি প্ৰিপেয়াৰ কৰি যায় সেইসমূহ আপুনি পাব, তাত থাকি নাযায় ফটককৈ। তাৰপিছত আপোনাৰ ইংলিছটো বহুত ইম্পৰ্টেণ্ট হয়। ADR-ত প্ৰায় 20 মাৰ্ক ইংলিছ আহে। এছাইত বাৰু এবাৰ কম আহিছিলে, 5 নম্বৰৰ ইংলিছত আহিছিলে। তাৰপিছত ইণ্ডিয়ান পলিটি আৰু আছাম পলিটি আপোনালোকে ভালকৈ চাব লাগিব। ইণ্ডিয়ান পলিটি ডিটেইলত চাব লাগিব, যাতে এটাও যদি প্ৰশ্ন আহে আপোনালোকে পাৰিব লাগিব। তাৰপিছত হিষ্ট্ৰী ক'ব গ'লে আপুনি আছাম হিষ্ট্ৰী বহুত ভালকৈ চাব লাগিব, একেবাৰে নৰকাসুৰৰ পৰা অসমৰ বৰ্তমান সময়লৈকে যিসমূহ হৈছে। তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, মেডিয়াভেল, মডাৰ্ণ হিষ্ট্ৰী গোটেইখিনি কমপ্লিট কৰিব লাগিব। তাৰপিছত জিঅ'গ্ৰাফী বহুত ইম্পৰ্টেণ্ট টপিক হয়। আছাম জিঅ'গ্ৰাফী বহুত ইম্পৰ্টেণ্ট। আছাম জিঅ'গ্ৰাফী ক্লিয়াৰ কৰিব লাগিব, গোটেই অসমৰ পাহাৰ ভৈয়াম নদ নদীসমূহ। তাৰপিছত আপোনাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফী, ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ কুৱেশ্যন বহুত অহা দেখা গৈছে যোৱাবাৰ ADR-ত। তো ৱৰ্ল্ড জিঅ'গ্ৰাফীও বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত লুচেন জিকেট এটা চেপ্টাৰ আছে মিছলেনিয়াছ বুলি। এই মিছলেনিয়াছৰ পৰা বহুত কুৱেশ্যন কমন পৰে। তো সেইটো লুচেন জিকেট ধুনীয়াকৈ দিয়া হৈ আছে, সেইটো আপোনালোকে তাৰ পৰা চাব পাৰিব। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ বহুত ইম্পৰ্টেণ্ট হয়। কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে মান্থলি কৰিব পাৰে বা আপোনালোকে উইকলি কৰিব পাৰে। ধুনীয়া কিছুমান ইউটিউব চেনেল আছে যিসমূহে কাৰেণ্ট এফেয়াৰ্ছ ধুনীয়াকৈ দি থাকে। তেওঁলোকৰ আপোনালোকে চেনেলবোৰ ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। মই সাধাৰণতে মান্থলি কৰিছিলোঁ, এটা মাহৰ কাৰেণ্ট এফেয়াৰ্ছ 3-4 দিন সময় লৈছিলোঁ। দুখনমান ইউটিউব চেনেল আছে যাৰ পৰা মই ভিডিঅ' ডাউনলোড কৰি ধুনীয়াকৈ সিহঁতৰ মান্থলি ভিডিঅ'বোৰ কমপ্লিটকৈ চাই মই নোটছ বনাই লৈছিলোঁ। যে ধৰি লওক এতিয়া নৱেম্বৰ মান্থ 2025 এনেকৈ ওপৰত লিখি ধুনীয়াকৈ নৱেম্বৰ মাহৰ 5-10খনমান পেজত ধুনীয়াকৈ নৱেম্বৰ মাহৰ গোটেইখিনি লিখি ল'লোঁ। তেনেকৈ মান্থলি মই লিখিছিলোঁ। তাৰপিছত আপোনালোকে আছাম আৰ্ট এণ্ড কালচাৰ চাব লাগিব, বহুত ইম্পৰ্টেণ্ট। অসমৰ যিসমূহ জনজাতি আছে, সিহঁতৰ সাজ পোছাক, খাদ্য বস্তুবোৰৰ নাম কি, কেনেকুৱা, উৎসৱ পাৰ্বণ যিসমূহ আছে, উৎসৱ অনুষ্ঠানসমূহ, সেইসমূহ ডিটেইলত চাব লাগিব ধুনীয়াকৈ। তাৰপিছত অসমৰ লিটাৰেচাৰ, অসমৰ যিসমূহ কবি সাহিত্যিক আছে তেওঁলোকৰ জীৱনীবোৰ চাব লাগিব। তেওঁলোকে কি লিখিছিলে, কোনটো লিখনিৰ কাৰণে কি বঁটা লাভ কৰিছিলে, তেওঁলোক সেইসমূহ ধুনীয়াকৈ চাব লাগিব। আৰু তেওঁলোকৰ জীৱনৰ বিষয়ে পাৰ্চনেলিটি যিবোৰ ইম্পৰ্টেণ্ট অসমৰ আছে, যিসকল বহুত ভাল মানুহ অসমৰ এসময়ত আছিলে, বৰ্তমানেও আছে, তেনেকুৱা মানুহবিলাকৰ জীৱনীসমূহ চাব লাগিব ধুনীয়াকৈ। যে কোনে কি কৰিছিলে, কিহৰ কাৰণে ফেমাছ, কি লাভ কৰিছিলে জীৱনৰ কালত, কিয় তেওঁ ইমান বিখ্যাত হৈ পৰিলে, এই ডিটেইলছত মই চিলেবাছৰ বিষয়ে অন্য এটা ভিডিঅ' বনাম, য'ত মই ডিটেইলছত আলোচনা কৰিম। ধৰি লওক ইণ্ডিয়ান পলিটি বুলি ক'লে বা মেথমেটিক্স কোৱান্টছ বুলি ক'লে মেথমেটিক্সৰ ভিতৰত কি আহি পৰিব বস্তুসমূহ, সেইসমূহ মই ডিটেইলছত আন এখন ভিডিঅ' বনাম। এখন ভিডিঅ'তে এইখন ভিডিঅ'ৰ লগত যদি মই দিওঁ তেতিয়াহ'লে বহুত দীঘলীয়া হৈ যাব। তো সেইসমূহ কথা আছিলে আপোনালোকক ক'বলৈ। যদি আপোনালোকে এক্সপিৰিয়েণ্ট হয়, আপোনালোকে যদি পঢ়া শুনাত প্ৰস্তুতিত লাগিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। আৰু ফেচবুকত যদি চাই আছে মোৰ ফ'ল' কৰি ল'ব। আৰু মই যিমান পাৰোঁ মোৰ ফালৰ পৰা মই যিমান পাৰোঁ আপোনালোকক সহায় কৰি যাম, যাতে আপোনালোকেও এটা চৰকাৰী চাকৰি লোৱাত সহায় হয় আপোনালোকৰ। ধন্যবাদ।